এতিয়া মই ৰাওনা হৈছোঁ বিষ্ণুৰ পৰা ট্ৰেইনত উঠছোঁ। আজি আমি পালোঁ পাতলাহাটটো আৰু ইয়াক বৰপেটা লগ পাইছোঁ। আজি মই ৰাওনা হ'ম। মই কোকৰাঝাৰলৈ গৈছিলোঁ। কোকৰাঝাৰৰ পৰা আহি বঙাইগাঁৱৰ পৰা ট্ৰেইনত উঠি আমি দাদাৰ লগত লগ হৈছোঁ। আৰু কোন ডাব্বাৰ লগ পাইছে? ডাব্বাটো কি ডাব্বা এইটো? আমাৰ হেণ্ডিকেপ ডাব্বা বুলি। এই ডাব্বাত দাদাক লগ পাইছোঁ। দাদা আমাৰ মানে বন্ধু ফ্ৰেণ্ড, তাক লগ পাইছোঁ আৰু অতি ভাল লাগিছে তাৰ ব্যৱহাৰটো বা তাৰ মানে কথাবিলাক। এনেকুৱা মানে এজন মানুহ সৌভাগ্যৰ কথা যে যি হয় আপোনালোকে মানে এই ভিডিঅ'টো মানে হেণ্ড ৰাইটিং যিহেতু এজন মানুহৰ হয় হেণ্ড ৰাইটিং, ইয়াৰ ইনকাম চ'ৰ্চটো মানে এইটোৰ জৰিয়তে হয় যাতে আমি তাক মানে সহায় কৰোঁ। মানে সেইটো আমি এই ভিডিঅ'টো যাতে শ্বেয়াৰ কমেণ্ট লাইক কৰি তাক মানে সহযোগিতা কৰোঁ। নিশ্চয় ইউটিউব চেনেলৰ পৰা চাই থাকিব ৰাজীৱ কুমাৰ ৰয়ক ইউটিউব চেনেলৰ পৰা। আৰু দাদাটো কালি বৰপেটা লগ পাইছিলে। আজি মই হাউলি ৰাওনা কৰিছোঁ। মোৰ ইউটিউব চেনেলবিলাক চাই কিনে মোৰ ভিডিঅ'বিলাক চাই কিনে যদি ভাল লাগে সকলোৱে লাইক কমেণ্ট কৰক। আজি গৈ আছোঁ বৰপেটা সোমাইছোঁ আৰু দাদা আছে আমাৰ খুৰা আছে সকলোকে দাদা খুৰা কওঁ এনেকৈ দাদা মই বেছি পাইছোঁ বেছি নেকি মই টিকেট পাইছোঁ কালি কৰিছোঁ আৰু টিকেট লৈ গৈছোঁ। আজি হাউলি ৰাওনা হ'ম। কালি মই নলবাৰী যাওঁ নাপালোঁ, হয়তো ডিপুদাও লগ নাপালোঁ, আমাৰ মামাকো লগ নাপালোঁ। ডিপুদা পিছত আমাৰ মামা এতিয়া আমি হাউলি আহিছোঁ। এনেকৈ মই ৰাজীৱ কুমাৰ হয়। এতিয়া ভিডিঅ' পাইছোঁ যিহেতু ভাটিজাটো 10 টকা দিছে আৰু এই ভাটিজাটো আৰু মোৰ কাৰণে ইউটিউব চেনেলৰ বিষয়ে কিবা ক'ব নেকি বাবু? কোৱা নহয় কিবা ক'ব নাই ইউটিউব চেনেলৰ বিষয়ে? মই ভিডিঅ' ক'লেও মই ইউটিউব নিউ ব্লগ বনাই আছোঁ। ভাল লাগিছে বহুত ধন্যবাদ। বহুত তোমালোকে কিবা ক'বা ভাইটি? মই ভাইটি কৈছোঁ এতিয়া এই নকয় যিহেতু এই বস্তুবিলাক ভাল লাগছে মোৰ আৰু নিউ দোকান খুলিছে নতুন কৰি। এইবাৰ ইমান ডেভেলপমেণ্ট ইমান হ'ব পৰা নাই আৰু ডেভেলপমেণ্ট হ'ব কেতিয়াবা। মোৰ ইউটিউব চেনেলত চাই কিনে ছাবস্ক্ৰাইব লাইক কৰিব। আৰু এতিয়া হাউলিত যাই আছোঁ কেনেকুৱা ভাল লাগছে। আজি হাউলি মেলাত চাওঁ 2 বছৰ লকডাউন হ'ল আকৌ যাই আছোঁ মই মেলাত। সিহঁতক আকৌ দুখাই আছোঁ। আজি হাউলি গৈ আছোঁ এতিয়া ৱেলকাম। আহিছে আমাৰ ভাইটিলা আছোঁ। আমি বিজনীৰ পৰা আহিছোঁ। ভাইটিও আহিলে লগ পালোঁ আৰু থেংক ইউ ভেৰি মাছ। বৰ ধন্যবাদ। মই আহিলোঁ আমি একেলগে লগ পালোঁ, ভাল লাগিল। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, বহুত ভাল লাগিব। আৰু ৱেলকাম। মই আজি হাউলিত চা ইমান ঘূৰছোঁ বা কিমান ভিক্ষা কৰিছোঁ হাউলি মেলা আহিছোঁ। আজি হাউলি মেলাৰ ভিতৰত যাব লৈছোঁ ভাত খাবৰ কাৰণে। মই কোন দিলে আৰু মই সৰু এটা উপহাৰ দিছোঁ দাদাক। মই নিজৰ দাদা বুলি ভাবি মই এইখিনি আৰু কৰিছোঁ আৰু নিশ্চয় এইখিনি মই দাদাক মই দিলোঁ। মই সৰু এটা আৰু মই নাভাবোঁ আৰু ময়ো দিয়া নাই, কিন্তু হাউলি ৰাস কমিটিয়ে দিছে বুলি ভাবক। মই এইখিনি খালি সহায়ে কৰিছোঁ মই দিয়াৰ কাৰণে, মই দিয়া নাই, ৰাস কমিটিয়ে দিছে। ঠিকে আছে। এইখন মই আপোনাক ভাত খোৱাৰ কুপন এখন দিছোঁ। আৰু যদি লাগে প্ৰত্যেক দিনে দিব পাৰোঁ ভাত খোৱা এখন কুপন, প্ৰত্যেক দিনে আপুনি লৈ যাব পাৰে। মোৰ ফালৰ পৰা এইখিনি সহায় কৰি দিম আৰু নিশ্চয় বহুত বহুত ধন্যবাদ থাকিল। নিশ্চয় ৰাজীৱ কুমাৰ ৰয়ক চাই থাকিব ইউটিউব চেনেল। তেওঁক ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, বাছ আৰু একো নালাগে। তাক লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। ছাপোৰ্ট কৰক। আহিছোঁ হাউলি ৰাসমেলা সকলোৱে আছে, দাদা খুৰা সকলোৱে আছে। নিশ্চয় ভাইটি ভাইটি আছে মোক ভাত খোৱাৰ কাৰণে গেলিছে। নিশ্চয় দাদা আৰু ৱেলকাম। মই এনেকুৱা আজি বিজনী বনাইছোঁ ৰাজীৱ কুমাৰ ৰয়ে আৰু আমি অজিত দাক লগ পোৱা নাই। তেখেতৰ দুখ লাগি আছে সেইকাৰণে। আৰু দাদাটোক মই চিনি পোৱা নাই যেনিবা। মই নিউ ব্লগবিলাক যেনে চাই কিনে ছাবস্ক্ৰাইব লাইক কৰে। এই দাদা কি কয় দাদা কোৱা?
নাই অজিতাক লাগ ধৰিলে মই শান্তি পাম বাছ তেখেতক গৈ আছোঁ এতিয়া ভাত খাব মই ভাত খাব মাতিছে সকলে মাতিছে এইটো স্কুল হয় বিদ্যালয়খন চাওক আপোনালোকে সকলোৱে চাই থাকক এছপি আমাৰ সামাজিক বিশ্ব আমাৰ মামা চাই থাকক আমাৰ MLA চাই থাকক মই হেণ্ডিকেপ চাউত তথা ইউটিউবখিনি বনাই আছোঁ মই বিজনী বনাইছোঁ অঁ নিশ্চয় নিশ্চয় ভাল লাগছে খুৰা আজি হাউলিৰ দৃশ্যবিলাক চাওক আপোনাৰ সকলোৱে চাওক হেমন্ত বিশ্ব শৰ্মা আমাৰ অজৰাই এছপি সকলোৱে চাই থাকক আৰু মোৰ মন্দিৰত যোৱা নাই মেইন মন্দিৰত যাব নাই এই দাদাজনে মোক এখন কুপন দিলে আৰু আমাৰ এইজন খুৰা আছে এনেকৈ আছোঁ আৰু মানে ভাত খাব নোখোজিছিলোঁ তথাপি সিহঁতে আনিলে মাতি আৰু আহিছোঁ আৰু চাউল পাওঁ ন নাই আৰু এইটো তাৰ খুৰা সকলো ৰাইজে কৰি খাইছোঁ এনেকৈ চাই থাকক ৰাজীৱ কুমাৰ হিজিয়াবত ইউটিউব চেনেলত লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব এইটো আমাৰ দাদা হয় এইটো মাষ্টৰ হয় এইযোৰ মাষ্টাৰ মই শিক্ষক মাষ্টৰে হয় শিক্ষক মাষ্টাৰে আৰু মই দেখুৱাই আছোঁ মই ডিম্পুদাৰ নিচিনা হ'ব খুজি আছোঁ যিহেতু আমাৰ নলবাৰীৰ ডিম্পুদাক মই লগ পোৱা নাই এইটো ডিম্পুদাক আপোনাক লগ ধৰিব খুজি আছোঁ আপুনি কথা কওক মোৰ বিষয়ে কথা কওক মই হাউলি এছিষ্টেণ্ট ছেক্ৰেটাৰী হাউলি ৰাখৰ কওক মই আগত ড্ৰাইভাৰ আছিলোঁ এনেকৈ হ'লোঁ আৰু মানে ভিক্ষা কৰিব আহিছোঁ তাৰপিছত ভিক্ষা কৰাতে তেওঁ ইউটিউব বনালোঁ ঠিক আছে আপুনি আহিছে বঢ়িয়া ভাল লাগিছে অজিত আপুনি আমাৰ এই আহাৰ সেৱন কৰি যাব নিশ্চয় নিশ্চয় আৰু মই এইখিনি ইউটিউব চেনেলখিনি যে হাউলিৰ মেলাখিনি মই যে সম্পূৰ্ণ মানে পূৰণ কৰিব পাৰোঁ আৰু আচ্ছা আচ্ছা এইখিনি আৰু ধন্যবাদ দাদা হ'লা এইখিনি এখানে কি স্কুল হয় স্কুলটো বিদ্যালয় গাৰ্লছ স্কুলো মানে ভাত খাব আনিছে আৰু ঠিক আছে এইটো আপুনি শিক্ষক হিচাপত আপুনি এটা মোৰ ফিজিন হিচাপত আপুনি এটা মোৰ বিষয়ে কথা কওক ইউটিউব চেনেলত আপোনাৰ বিষয়ে মই আপুনি এটা কথা শিক্ষক মানে ইউটিউবত কেতিয়াৰ পৰা কৰি আছে মই 2022 আপোনাৰ নামটো ৰাজীৱ কুমাৰ ৰয় আপুনি চাব পাৰে মোৰ বেজিনী চিৰাং ডিষ্ট্ৰিক্ট আৰু আমাৰ থানা বিজিনী শাখানা বড়ো মই অসমীয়া ল'ৰা হয় অজিত দা সুধিলে মই অজিত দাৰ গাড়ী চলাইছিলোঁ ৰাজধানীখন আৰু অজিত দা এই হাউলিৰ ৰাজধানীৰ মালিকটো ছেক্ৰেটাৰী মেইন তাতে আহি পাইছোঁ আজি 2022 চনত পাইছে কাৰণে আপোনাৰ হাতখন কেনেকৈ কি চেপ্টিক এক্সিডেণ্ট আমাৰ অজিত নাথৰ গাড়ী চলাইছিল নিশ্চয় হয় মোৰে ৰিলেটিভ হয় খুৰা চুচুৰ নিশ্চয় জানক বাকী ঠিকে আছে ভাল আছোঁ এনেকৈ চলি থাকিব ভৱিষ্যত আপোনাৰ ভাল হওক কামনা কৰিব ধন্যবাদ ময়ো চাওঁ আজি পাণ তামোল আমাক খুৱাই ওলাই এইপিনে খুৰা নাই এইপিনে চোৱা মোৰ মানে চোৱা নাই সদ্যাকা বুলি ক'বা না বদ্যাকা বুলি ক'বা একো নহয় জানে অজিতৰ গাড়ী চলাটোৱে গম পায় মোক ড্ৰাইভাৰ বেছি দিয়ে বুজিছোঁ তাৰপিছত মই এইটো খুৰী ক'ত যাবা হাউলি ভেন্দিবাৰী এইটো বি কলেজৰ সন্মুখত এইটো কয় ভেন্দিবাৰী ঠিক আছে নিশ্চয় জানো আৰু মই এনেকুৱা হেণ্ডিকেপ বোলে এনেকুৱা খুৰী চাবি মই এনেকৈ বজাইছোঁ আপোনাক দেখুৱাইছোঁ আৰু মই ভাত খালোঁ আজি নিচিনা হাউলিৰ খানা টেষ্টি একেবাৰে ইমান মজা মই দেখুৱাইছোঁ আৰু দুজন লগৰ আৰু কেনেকৈ দেখুৱাইছোঁ আছোঁ আজি মই হাউলিৰ প্ৰতিযোগিতাক দেখুৱাইছোঁ আৰু চল কাম মানে বৰ ভাল আছে हम हैं ये हमारे फ्रेंड हैं এইটো মোৰ হয়
ইমান আছো না তোমাৰ আমি আৰু যাম হাতা খান নোৱাচোন তুমি মোক 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 এইটো চেলা মানে মোৰ কাৰণে উঠিব খুজিছে আই বৰদা দে আৰু আমি আজি ৰাস চাই আছো ৰাস নিশ্চয় হাউলি ৰাস ধন্যবাদ হাউলি ৰাসত বহুত ভাল পাইছোঁ আৰু সকলো চাই থাকক মোৰ ইউটিউব চেনেলবিলাক মোৰ নাম ৰাজীৱ কুমাৰ বুলি মাৰা হাউলি ডিষ্ট্ৰিক্টবিলাক চাই থাকক ঢুকাইছোঁ সকলো ৰাইজকে শুনে উঠিছে মোৰ ওচৰত আৰু হাউলিৰ পৰা এতিয়া ঘৰত যাবলৈ আছোঁ মই এতিয়া চেনেল চাই থাকিব
এতিয়া দোস্ত ৱেলকাম। মই এতিয়া ঘৰত যাব ওলাইছোঁ। ইয়াৰ পৰা ল'লোঁ 2-4 আনা 8 আনা পইচা যি হওক 5 টকা দিছে দেই। সকলোকে দিব নিশ্চয়। আৰু আমি আজিলৈ সমাপ্ত। আকৌ কালি আহিম। গুড নাইট। থেংক ইউ ভেৰি মাছ। বহুত ধন্যবাদ থাকিল। এই দাদা যাই আছোঁ আৰু আঞ্জা ঘৰত যাব লাগে। আৰু ভাইজান কিবা ক'ব নেকি? আপুনি মোৰ বিষয়ে ক'ব নাই ইউটিউব চেনেলৰ বিষয়ে? মানুহ খাই খাই লাইক চাইক কৰিব দুখীয়া মানুহ নিশ্চয় এইটোৱে আৰু দুখীয়া মানুহ খুজি মেগি খাওঁ এনেকৈ দুখত চলোঁ। আজি মই কালেকশ্যন বনাই ভালো ভালে ভিডিঅ'খিনি মই আগতে বনাব নাপালোঁ। হ'লেও কিবা কৰি বনাম আৰু কালি আহিব। এইটো হাউলি মেলাত যিখিনি লাষ্টত দুখ হ'লোঁ আৰু সেইখিনি মই আৰু আপোনালোক বেছি জনাব নোখোজোঁ আৰু যিখিনি কথা ক'ব লাগে সেইখিনি কথা আজি মই জনাব নাপালোঁ। মানে কেনেকৈ অলপ আহাতে মোৰ কালেকশ্যন কৰাত দেৰি হৈছে। মই বৰপেটাৰ ঘৰতো পাইছোঁ। এনেকুৱা কাৰণে অলপ প্ৰব্লেম হৈছে আৰু চাওক আজি হাউলি আহিছোঁ ৰাজমেলাত আমাৰ ভাত চাত খালোঁতো। ঠিক আছে। আজি মাতটো বেয়া হৈছে ৰাজীৱ কুমাৰ ৰয়ৰ। এতিয়া মই বিজনী যাব লাগে। এতিয়া এটা বাৰ হ'লে এনেকৈ গৈ আছোঁ আপোনাৰ দেখুৱাই আছোঁ দৃশ্যবিলাক। মোৰ নাম ৰাজীৱ কুমাৰ ৰয়। যি নহওক এটা মানে দুৰ্ভাগ্যজনক ঘটনাত এখেতে এখন হাত হেৰুৱাব লগা হয়। তাৰ কাৰণে আমাৰ খুব আফচোচ লাগিছে। কিন্তু এখেতে মনোবল হেৰুওৱা নাই। হাত এখন হেৰুৱাইছে যদিও এখেতে আজি ইউটিউব চেনেলৰ সহায়ত ৰাইজৰ মাজত চিনাকি হ'ব বিচাৰিছে। গতিকে মই এখেতক সঁচাকৈ ধন্যবাদ জনাইছোঁ। আৰু এখেতৰ যিখিনি মনোবল সেইখিনি অটুট থাকক, তেখেত আগুৱাই যাওক, সেইখিনিয়ে মই কামনা কৰিছোঁ আৰু ঈশ্বৰৰ